Hello everyone, welcome to my YouTube channel. আজি বনাম গাহৰি মাংস তো ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া এখন কেৰাহী পাতি মই তেল দিছো। অকমান বেছিকৈ ব্যৱহাৰ কৰিম তেল। আজি চৌকাত বনাম খৰিৰ জুইত তো বাহিৰতে পাতি দিছো। জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ নহয় নে ফ্ৰেণ্ডছ। তেলখিনি গৰম হৈছে এতিয়া তো পিঁয়াজখিনি দি দিছো মই। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম অকণমান টাইম। কালাৰ অকণ আহিব পিঁয়াজৰ তেতিয়ালৈ ভাজি ল'ম। তো চাই থাককচোন আপুনি কিমান সহজ ধৰণে বনাওঁ মই। বহুতেতো জানেই বনাব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। কালাৰ দেখিছে আপোনালোকে মান চেঞ্জ হৈছে। এতিয়া দিম মই খুন্দি লোৱা মছলা। ইয়াত মই একেলগে আদা, নহৰু, জলকীয়া আৰু জিৰা জালুক একেলগে পিচি লৈছিলোঁ আগতেই। তো এইখিনি দি ভালদৰে লৰাই থাকিম অকণমান টাইম কেৰাহীত লাগি নোযোৱাকৈ আৰু মছলাৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান টাইম এনেকৈ ভাজি থাকিম। মছলা আৰু তেলখিনি যেতিয়া ছেপাৰেট হৈ যাব তো তেতিয়া বাকীখিনি দি দিম। কোনে কোনে গাহৰি মাংস ভাল পায় কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু যদি বেলেগ ধৰণৰ পদ্ধতিত বনায় তো ক'বচোন কেনেকৈ বনায়। বহুতেই বেলেগ বেলেগ পদ্ধতিত বনায়। তো মোৰ পিঁয়াজ আৰু মছলাখিনি ভাজি লোৱা হ'ল। এতিয়া দিম মই মাংস। তো মাংসখিনি দি পেলাই অকণমান টাইম ভাজিম যাতে কেৰাহীত লাগি নাযায়। তো এনেকৈ লৰাই থাকিম অকণমান টাইম, নহ'লে জ্বলি যাব। জুই বহুত আছে তাৰ কাৰণে তো লৰাই আছোঁ ঘনাই। মাংসখিনি অকণমান বেছিকৈ ভাজি ল'ম। মাংসখিনি আগতে মই কুহুমীয়া পানীৰে ধুই লৈছোঁ। আপোনালোকে লয়নে বাৰু ধুই জনাবচোন কমেণ্ট কৰি। তো মাংসখিনি ভাজি লোৱা হৈ গ'ল মোৰ। তো এতিয়া দিম আলু। এইখিনি আলু কমকৈ ব্যৱহাৰ কৰিম। সৰু সৰু দুটা আলু কাটি লৈছিলোঁ। তো এইখিনি আকৌ ভাজি ল'ম ভালকৈ। এয়া দিছোঁ মই এতিয়া নিমখ জোখমতে। আৰু ব্যৱহাৰ কৰিছোঁ হালধি। আপোনালোকে অনুমান মতে দি দিব। তো এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। আকৌ ঘনাই লৰাই থাকিব, নহ'লে তলিত লাগি যাবগৈ। জুই বেছি হ'লে তলিত লাগি যায় সোনকালে। আৰু যদি জ্বলি যায় তেতিয়া খাব ভাল নালাগে। তেল ওলাই আহিছে ছেপাৰেটকৈ। দেখি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? খাব মন গৈছে নেকি? এইখিনি মাত্ৰ মই 2 জনৰ কাৰণে বনাইছোঁ, তাৰ কাৰণে কম। তো এতিয়া অকণমান টাইম এনেকৈ ভাজি থাকিম অকণমান সিজি যোৱালৈকে। তো হৈ গ'ল। তাৰপিছত তো এতিয়া হৈ গ'ল ভাজি লোৱা। এতিয়া ব্যৱহাৰ কৰিম পানী। তো পানী অকণমান সৰহকৈ দি দিম। লৰাই দিছোঁ পানী দি। এতিয়া ব্যৱহাৰ কৰি মই পেকেট মছলা মই মিট মছলা দিম অকণমান আৰু ৰেড চিলি অকণমান কালাৰটো অহাকৈ ৰেড চিলি দি দিম। তো তাৰপিছত এখন ঢাকনি মাৰি ইয়াক ৰাখি দিম। এতিয়া এবাৰ চাওঁ হৈছে কি নাই। তো হৈছেই আৰু অকণমান টাইম ৰাখি দিম। এতিয়া ব্যৱহাৰ কৰিম পিচি থোৱা গৰম মছলা আৰু কাটি থোৱা মান ধনিয়াৰ পাত দি দিম। তো এতিয়া এবাৰ লৰাই দিম ভালকৈ।
তাৰপিছত অকণমান টাইম ৰাখি নমাই থ'ম। তো এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি। তো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।